ছাৰ সোমাব পাৰিমনে? তহঁতৰ ইমান দেৰি হ'ল যে? মানে আমি সোনকালে আহিছিলোঁ, কিন্তু সেই অকণমান আগতে বৰ্ডখন আছে, তাত লিখা আছে আগত বিদ্যালয় আছে, লাহে লাহে যাব। গতিকে আমি দুইটা লাহে লাহে আহোঁতে আহোঁতে দেৰি হৈ গ'ল আৰু। দুইটা শ্ল' মোশ্যনত আহি আছোঁ নহয়, লাহে লাহে আহিবলৈ কৈছে। সেই মূৰ্খহঁত, সেইখন বৰ্ড তহঁতৰ কাৰণে নহয়, যান বাহনৰ কাৰণে মাৰি থৈছে, যাতে স্কুলৰ সময়ছোৱাত লাহে লাহে গাড়ীখন চলাব। তাকেতো ছাৰ, এতিয়া বৰ্ডখনৰ তলতো লিখি থোৱা নাই নহয়, যান বাহনহে অকল লাহে লাহে যাব। ভাবিলোঁ আমাকো কৈছে আৰু, সেইকাৰণে শ্ল' মোশ্যনত আহি আছোঁ। ঠিক আছে, যা এতিয়া বহি লৈ কিতাপ উলিয়া। ছাৰ, কিতাপ নানিলোঁ নহয় আমি। আৰে, কিতাপ নাই অনা যদি তহঁতি কি আনিছ ইয়ালৈ? ছাৰ, কাঁহী বাতি আনিছোঁ। লগত আনিছোঁ নেমু টেঙা, বীজ জলকীয়া, আচাৰ। আৰে, তহঁতি স্কুললৈ সেইবোৰ লৈ আহিছ যে? ছাৰ, আজিকালি দুপৰীয়া ভাতটো দিয়ে যে, সেইকাৰণে কাঁহী বাতি আনিবই লাগিব আৰু। আমি দুটা ভাতটো খাবলৈহে আহোঁ স্কুললৈ। হয় ছাৰ, আচাৰ আনিছোঁ, মজা মজা আচাৰ। আপুনি টেষ্ট কৰি চাব নেকি? চাব পাৰিব। চুপ থাক। আৰু তহঁতক যে কালি কৈছিলোঁ কবিতা লিখি আনিবলৈ, আনিছনে নাই? ছাৰ, লিখি অনা নাই, গাই দিলে হ'ব নেকি? হয় ছাৰ, ময়ো গায়ে দিম আৰু। বাৰু, কবিতা হ'ব। এতিয়া তহঁতি কচোন, জনমুৰি আই কাক বোলে? দেশৰ জনগণে মুৰি বেছি যি আয় লাভ কৰে তাকে জনমুৰি আই বোলে। ইয়াৰ উত্তৰ শুন, দেশৰ জনগণে এতিয়া মুড়িহে বিক্ৰী কৰে। ছাৰ, জনমুৰি আই বুলিলে আমি তাকে বুজি পাওঁ আৰু। জন মানে হৈছে জনসাধাৰণ, মুৰি মানে মুৰিয়ে আৰু আই মানে হৈছে লাভ কৰাটো আৰু। মূৰ্খ, তাৰ কথা শুন। তই কচোন এতিয়া দুবিধ ফুলৰ নাম। ছাৰ, এইটোতো বহুত ইজি প্ৰশ্ন, আপুনি বেলেগ এটা সোধক। নহ'ব, সেইটোৱে ক, তই দুবিধ ফুলৰ নাম ক। ছাৰ, এবিধ হ'ল DS ফুল আৰু ছাৰ এবিধ হ'ল নাম্বাৰ 1। খালি ছাৰ, আমি নাখাওঁ নহয়, এনেই নামবিলাক জানিহে থৈছোঁ, পিছলৈ দৰকাৰ হ'ব। গা কবিতা এটা গা। ঐ কবিতা এটা গাব কৈছে, তই গাই দে প্ৰথমতে। ছাৰ, গাওঁনে? গা, সোনকালে গা। আম্বানীৰ সমান টকা পইচা কাৰো নাই নাম্বাৰ 1ৰ ফুল এটা হৈ গ'লে মজা লাগি যায়। আপোনাৰ সমান দুখ কাৰো নাই 5 বছৰমান দৰমহা নাপায়, ল'ৰা ছোৱালী গৰু পিটন দি যায়। আপোনাৰ সমান ভাগ্যশালী আৰু ক'তো নাই, ঘৰলৈ যোৱা মাত্ৰকে ঘৈণীয়েকৰ গালি খায়। ইয়াৰ কবিতা শুন। তই বন্ধ কৰ তোৰ কবিতা, তই বন্ধ কৰ। আবে, তই গোটেই ছাৰৰ হিষ্ট্ৰী গাই দিলি বে। নহ'লে কি কৰিবি, কবিতাই মুখস্থ চুখস্থ নাই। এতিয়া তই গা। ছাৰ, আমাৰ গাঁও সেই কবিতাটোকে গাইছোঁ দেই। সোনকালে গা। শুৱনি আমাৰ গাঁওখনি গাভৰু ছোৱালীয়ে ভৰা, তাৰ এজনী পতাব নোৱাৰিলে কিহনো ডেকা ল'ৰা। শুৱনি আমাৰ দোকানখনি বস্তু উপচি পৰে, মাহৰ শেষত বাকী খুজি খুজি দোকানীয়ে চুলি সৰে। শুৱনি আমাৰ নদীখনি পানীয়ে উপচি পৰে, বানপানী হ'লে দুখীয়া ৰাইজ ঠেং দাঙি দৌৰে। এইকেইটা কবিতা শুন, এইকেইটাই মোৰ চাকৰিটো খাব আৰু এইকেইটাই আৰু গণ্ডগোল লগোৱাতকে মই ইয়াৰ পৰা পলোৱাই ভাল হ'ব নেকি? ভাল বাচিলো দেই, সময়তে যেনিবা বেলটো বাজিল আৰু। আজিলে ছুটি হ'ল, যা আৰু মোৰ মাথাটো খাই নাথাকিবি, অহা কালিলৈ ভালদৰে পঢ়ি আহিবি। ছাৰ, এতিয়াই কেনেকে ঘৰলৈ যাম? ভাতটো খাই মেলি যাওঁ আৰু, আহিলোঁ যেতিয়া। হয় ছাৰ, নহ'লে আমাৰ আচাৰবিলাক এনেই বেয়া হৈ যাব নহয়। মৰাহঁত, তহঁতি কি খাওঁ খা, মই নাজানো, তহঁতি মুঠতে ইয়াৰ পৰা ওলা। ঠিক আছে ছাৰ, বাই বাই, কাইলৈহে লগ পাম আৰু। ছাৰ, আহিছোঁ। ভাল বাচিলো দেই।